নমস্কাৰ বাবুল টিপছ আসাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল DHSৰ পোষ্ট আৰু দৰমহাসমূহৰ বিষয়ে জানি লওঁ আহক। বন্ধু বান্ধৱীসকল DHS আসাম ৰিক্ৰুটমেণ্ট 2022তে অনলাইন এপ্লাই হৈছিল। বন্ধু বান্ধৱীসকল DHSৰ বহুতো ভাগ আছে। বন্ধু বান্ধৱীসকল সকলো পোষ্টৰে দৰমহাসমূহ বুজি লওঁ আহক। Number 1 ANM Auxiliary Nurse Midwife Total post হৈছে 353টা পোষ্ট। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ উইথ গ্ৰেড পে অফ 6,200। বন্ধু বান্ধৱীসকল 60,500 টকাৰ লগত 6,200 টকা যোগ হ'ব। বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰথমতে 14,000 টকা পাব। 14,000 টকাৰ পৰা ষ্টাৰ্ট হৈ 60,500 টকালৈ হ'ব আৰু 6,200 টকা আপোনালোকে গ্ৰেড পে পাব। 2 নম্বৰ ডাৰ্ক ৰুম এছিষ্টেণ্ট টোটেল পোষ্ট হৈছে 2টা। পে স্কেল 14,000 টকাৰ পৰা 60,500 টকালৈ গ্ৰেড পে হৈছে 5,000 টকা। 3 নম্বৰ হৈছে ডায়েটিচিয়ান পোষ্ট হৈছে এটা। পে স্কেল হৈছে দৰমহা হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ গ্ৰেড পে থাকিব 8,700 টকা। 4 নম্বৰ হৈছে ড্ৰাইভাৰ টোটেল পোষ্ট হৈছে 73টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে থাকিব 5,000 টকা। 5 নম্বৰ হৈছে ECG টেকনিচিয়ান টোটেল পোষ্ট হৈছে 6টা। দৰমহা হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে থাকিব 5,600 টকা। ইলেক্ট্ৰিচিয়ান 6 নম্বৰ হৈছে ইলেক্ট্ৰিচিয়ান। বন্ধু বান্ধৱীসকল গ্ৰেড পেসমূহ সকলোৰে বেলেগ বেলেগ। ইলেক্ট্ৰিচিয়ানৰ টোটেল পোষ্ট হৈছে 10টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে 6,200 টকা গ্ৰেড পে পাব। 7 নম্বৰ হৈছে ICU টেকনিচিয়ান টোটেল পোষ্ট হৈছে 47টা। দৰমহা হৈছে 14,500 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে থাকিব 6,200 টকা। 8 নম্বৰ হৈছে লেবৰেটৰী টেকনিচিয়ান টোটেল পোষ্ট হৈছে 50টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে পাব 6,200 টকা। 9 নম্বৰ হৈছে মেডিকেল ৰেকৰ্ড টেকনিচিয়ান টোটেল পোষ্ট হৈছে 4টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে থাকিব 6,200 টকা। 10 নম্বৰ হৈছে OT টেকনিচিয়ান টোটেল পোষ্ট হৈছে 14টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে থাকিব 6,200 টকা। বন্ধু বান্ধৱীসকল দৰমহাসমূহ প্ৰায় একেই কিন্তু গ্ৰেড পেসমূহ অকণমান বেলেগ বেলেগ। 11 নম্বৰ হৈছে অফথালমিক এছিষ্টেণ্ট টোটেল পোষ্ট হৈছে 67। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ গ্ৰেড পে হৈছে 7,400 টকা। 12 নম্বৰ হৈছে ফাৰ্মাচিষ্ট টোটেল পোষ্ট হৈছে 70। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে হৈছে 7,600 টকা। 13 নম্বৰ হৈছে ফাৰ্মাচিষ্ট আয়ুৰ টোটেল পোষ্ট 3টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ গ্ৰেড পে হৈছে 7,600 টকা। সাইকোথেৰাপিষ্ট হৈছে সাইকোথেৰাপিষ্ট টোটেল পোষ্ট হৈছে 12টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে পাব 7,400 টকা। 15 নম্বৰ হৈছে প্লাম্বাৰ টোটেল পোষ্ট হৈছে 6টা। 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে পাব 5,600 টকা। 16 নম্বৰ হৈছে ৰেডিঅ'গ্ৰাফাৰ টোটেল পোষ্ট হৈছে 25টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে পাব 6,200 টকা। 17 নম্বৰ হৈছে ষ্টাফ নাৰ্ছ টোটেল পোষ্ট হৈছে 164। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ লগতে গ্ৰেড পে পাব 6,800 টকা। 18 নম্বৰ হৈছে এছিষ্টেণ্ট ইকনমলজিষ্ট টোটেল পোষ্ট হৈছে 2টা। পে স্কেল 14,000 টকাৰ পৰা 60,500 টকালৈ
গ্ৰেড পে হৈছে 6,800 টকা। 19 নম্বৰ হৈছে একাউণ্ট এছিষ্টেণ্ট। টোটেল পষ্ট হৈছে 107টা। পে স্কেল 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে পাব 6,200 টকা। 20 নম্বৰ হৈছে একাউণ্টেণ্ট। টোটেল পষ্ট 2টা। পে স্কেল হৈছে 14,500 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে পাব 7,400 টকা। 21 নম্বৰ হৈছে কমপ্লায়াৰ। টোটেল পষ্ট 1টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 6,200 টকা। 22 নম্বৰ হৈছে কম্পিউটাৰ অপাৰেটৰ। টোটেল পষ্ট 1টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে হৈছে 6,200 টকা। 23 নম্বৰ হৈছে কম্পিউটাৰ। টোটেল পষ্ট 2টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে পাব 6,200 টকা। এছিষ্টেণ্ট কেমিক্স। টোটেল পষ্ট 9টা। পে স্কেল 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 7,600 টকা। 25 নম্বৰ হৈছে বেচিক হেল্থ ৱৰ্কাৰ। টোটেল পষ্ট হৈছে 13টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 5,600 টকা। 26 নম্বৰ হৈছে ড্ৰেছাৰ। টোটেল পষ্ট হৈছে 27টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে পাব 5,000 টকা। 27 নম্বৰ হৈছে হেল্থ এডুকেটৰ। টোটেল পষ্ট হৈছে 87। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে পাব 7,600 টকা। 28 নম্বৰ হৈছে লেপৰলজি ইনজেক্টৰ। টোটেল পষ্ট 8টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 5,000 টকা। লেপৰলজি ছ'চিয়েল ৱৰ্কাৰ। টোটেল পষ্ট হৈছে 5টা। 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 5,200 টকা। 30 নম্বৰ হৈছে মাল্টি পাৰ্পছ ৱৰ্কাৰ। এইটো ল'ৰাৰ বাবে। টোটেল পষ্ট হৈছে 260টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে 6,200 টকা গ্ৰেড পে পাব। 31 নম্বৰ হৈছে 31 নম্বৰ নন মেডিকেল এছিষ্টেণ্ট। টোটেল পষ্ট হৈছে 77। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে হৈছে 6,200 টকা। 32 নম্বৰ হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। টোটেল পষ্ট হৈছে 9টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে হৈছে 6,800 টকা। 33 নম্বৰ হৈছে ষ্টেটিষ্টিকেল কম্পিউটাৰ। টোটেল পষ্ট হৈছে 2টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে হৈছে 6,200 টকা। 34 নম্বৰ হৈছে ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ। টোটেল পষ্ট হৈছে 4টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 6,800 টকা। 35 নম্বৰ হৈছে টিভি হেল্থ ভিজিটৰ। টোটেল পষ্ট হৈছে 3টা। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ। লগতে গ্ৰেড পে হৈছে 6,200 টকা। 36 নম্বৰ হৈছে আৰবান লেপৰলজি ৱৰ্কাৰ। টোটেল পষ্ট 2টা। পে স্কেল 14,000 টকাৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হৈছে 6,400 টকা। 36 নম্বৰ হৈছে গ্ৰেড 4। 36 গ্ৰেড 4ত কি পষ্ট আছে জানি লওক। চকীদাৰ আছে 114টা। কুকৰ আছে 18টা। ইলেক্ট্ৰিকেল হেল্পাৰ 4টা। ফিমেল এটেণ্ডেণ্ট 39। ফিল্ড ৱৰ্কাৰ 24। গ্ৰেড 4 402টা। ইনচেক্ট কালেক্টৰ 9টা। লেবৰেটৰী এটেণ্ডেণ্ট 5টা। লেবৰেটৰী বিয়েৰৰ 6টা। মেল এটেণ্ডেণ্ট 20টা। নাইট চকীদাৰ 22টা। অটো এটেণ্ডেণ্ট 13টা। OPD এটেণ্ডেণ্ট 14টা। আউটডোৰ এটেণ্ডেণ্ট 1টা। পিয়ন 160টা। ছাপ্ৰিৰিয়ৰ ফিল্ড ৱৰ্কাৰ 7টা। ছুইপাৰ ক্লিনাৰ 145টা। ৱাৰ্ড বয় 106টা। ৱাৰ্ড গাৰ্ল 79। ৱাচমেন 4টা। পে স্কেল হৈছে গ্ৰেড 4ৰ পে স্কেল হৈছে
12,000 টকাৰ পৰা 52,000 টকালৈ। লগতে গ্ৰেড পে পাব 3,900 টকা। বন্ধু বান্ধৱীসকল, আপোনালোকে কোনে কোনটো পোষ্টত এপ্লাই কৰিছে কমেণ্টত জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এজ লিমিট হৈছে 18 পৰা 40 বছৰৰ ভিতৰত। আপোনালোকক এজ ৰিলেক্সেশ্যন দিছে OBC MOBC 3 বছৰ, ST SC 5 বছৰ, PWD 10 বছৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকৈ পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।